নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিও আপোনালোকৰ ওচৰত কেইটামান অসমীয়া সাঁথৰ লৈ আহিছোঁ। সাঁথৰসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিব। লগতে যদি মোৰ ইউটিউব চেনেলটোত নতুনকৈ আহিছে তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। 1 নম্বৰ সাঁথৰটো হৈছে, এনেকুৱা কি বস্তু যিটো আমাৰ নিজৰে কিন্তু নিজতকৈ বেলেগে বেছি ব্যৱহাৰ কৰে? ভাবকচোন বাৰু উত্তৰটো। ইয়াৰ উত্তৰটো হ'ব নিজৰ নামটো। 2 নম্বৰ সাঁথৰটো হৈছে, ডিঙি আছে মূৰ নাই, কোৱাচোন উত্তৰটো অলপ ভাবি চাই। ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে? উত্তৰটো হ'ব বটল। 3 নম্বৰ সাঁথৰটো হৈছে, এনেকুৱা কি বস্তু যি হস্পিটালৰ বাহিৰত বিনামূলীয়া কিন্তু হস্পিটালত কিনিব লগা হয়? ভাবকচোন বাৰু উত্তৰটো। ইয়াৰ উত্তৰটো হ'ব অক্সিজেন। 4 নম্বৰ সাঁথৰটো হৈছে, ঘৰৰ ওপৰত ঘৰ তাতে পৰি মৰ। ভাবকচোন বাৰু উত্তৰটো। উত্তৰটো হ'ব আঁঠুৱা বা মহৰি। 5 নম্বৰ সাঁথৰটো হৈছে, হাতত আছে জিভাত নাই, কোৱাচোন উত্তৰটো অলপ ভাবি চাই। ভাবকচোন বাৰু উত্তৰটো। উত্তৰটো হ'ব হাড়। 6 নম্বৰ সাঁথৰটো হৈছে, পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই। ভাবকচোন বাৰু উত্তৰটো। উত্তৰটো হ'ব নাৰিকল। 7 নম্বৰ সাঁথৰটো হৈছে, এটা নিগনি 100 ধান কুটে, নেঙুৰত ধৰিলে জাপ মাৰি উঠে। ভাবকচোন বাৰু উত্তৰটো। উত্তৰটো হ'ব ঢেঁকী। 8 নম্বৰ সাঁথৰটো হৈছে, লাগিলে পেলাই দিয়ে নালাগিলে উঠাই থয়। ভাবকচোন বাৰু উত্তৰটো। উত্তৰটো হ'ব চাইকেলৰ ষ্টেণ্ড। 9 নম্বৰ সাঁথৰটো হৈছে, কি ফল মিঠা কিন্তু বজাৰত বিক্ৰী নহয়? ভাবকচোন বাৰু উত্তৰটো। উত্তৰটো হ'ব কষ্টৰ ফল। 10 নম্বৰ সাঁথৰটো হৈছে, পানী থাকিলে বগলী জীয়ে, পানী শুকাই গ'লে বগলী মৰে। ভাবকচোন বাৰু উত্তৰটো। উত্তৰটো হ'ব চাকি। বন্ধু বান্ধৱীসকল, আজিৰ বাবে আপোনালোকৰ এইকেইটাই সাঁথৰ আনিলোঁ। যদিহে আজিৰ ভিডিঅ'টো ভাল পালে তেন্তে এই ভিডিঅ'টোত লাইক কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।